নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আন এটা ভিডিঅ' লৈছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰিছে তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। কাৰণ চৰকাৰী লেট্ৰিনৰ বাবে যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছে সেইসকলে এটা চাৰ্টিফিকেট ডাউনলোড কৰিব লাগিব আৰু প্ৰতিজন ব্যক্তিকে এইখন চাৰ্টিফিকেট দি আছে চৰকাৰে। কেনেকৈ ডাউনলোড কৰিব আৰু সেই চাৰ্টিফিকেটখনৰ কি বেনিফিট আছে সম্পূৰ্ণ ডিটেইলছটো আজি দেখুৱাই দিম আৰু কেনেকৈ ডাউনলোড কৰিব সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম। আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব। তাৰ কাৰণে আপুনি গুগলত বা ক্ৰম ব্ৰাউজাৰ অপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো অপেন কৰি লৈছোঁ। অপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব স্বচ্ছ ভাৰত মিছন। সাৰ্চ কৰাৰ লগে লগে প্ৰথমতে যিটো সাইট খোল খাব স্বচ্ছ ভাৰত মিছন, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ওপৰত দেখিছে 3 লাইন, তাত ক্লিক কৰি ডেস্কটপ সাইটটো অন কৰি ৰাখিব। তাৰপিছতে অলপমান স্ক্ৰল ডাউন কৰিব। অলপমান স্ক্ৰল ডাউন কৰিলে ইয়াতে দেখিব পাৰিব সস্তা প্লেট, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু প্ৰথমতে আপুনি এই সিলেক্ট অপশ্যনত ক্লিক কৰি আপোনাৰ নামৰ টাইটেলটো সিলেক্ট কৰি ল'ব। শ্ৰী শ্ৰীমতী কুমাৰী যিটো হয় সেইটো সিলেক্ট কৰি ল'ব। তাৰপিছতে এণ্টাৰ ইউৰ নেমত ক্লিক কৰি আপোনাৰ নামটো সম্পূৰ্ণকৈ দি দিব। নামটো ফিলআপ কৰাৰ পিছতে তলত দেখিব পাৰিছে জেণ্ডাৰ মেল ফিমেল আদাৰ্ছ যিটো হয় সেইটো দি দিব। তাৰপিছতে আপোনাৰ ডেট অফ বাৰ্থটো দি দিব। তাৰপিছতে সাইটত দেখিব পাৰিছে এণ্টাৰ ইউৰ পিন কোড, ইয়াতে আপোনাৰ পিন কোড নম্বৰটো দি দিব। তাৰপিছতে তলত দেখিব পাইছে ষ্টেট, এইটোত সিলেক্ট কৰি আপোনাৰ ষ্টেটটো সিলেক্ট কৰি ল'ব। তাৰপিছতে ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব, কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপুনি বিলং কৰে সেই ডিষ্ট্ৰিক্টটো ইয়াতে সিলেক্ট কৰি ল'ব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে এইটো ইমেইল আইডি, এইটো নিদিলে একো কথা নাই। তাৰপিছতে মোবাইল নম্বৰ এটা দি দিব, আপুনি যিটো মোবাইল নম্বৰ এপ্লাই কৰাৰ সময়ত দিছিলে সেই মোবাইল নম্বৰটো ইয়াতে বহুৱাই দিব। তাৰপিছতে তলত দেখিব পাৰিছে প্ৰচিড ফৰ লেংগুৱেজ চিলেকশ্যন, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু আপুনি আপোনাৰ লেংগুৱেজটো সিলেক্ট কৰি ল'ব। ইংলিছ এণ্ড হিন্দী থাকিব, যিকোনো এটা সিলেক্ট কৰি ল'ব। মই যিহেতু এই মোবাইল নম্বৰটো দি অলৰেডি চাৰ্টিফিকেটখন ডাউনলোড কৰি ৰাখিছোঁ, তাৰ কাৰণে ইয়াতে দেখুৱাইছে মোবাইল নম্বৰ অলৰেডি এক্সিষ্ট। চ' লেংগুৱেজটো সিলেক্ট কৰাৰ পিছতে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাৰিছে এণ্টাৰ মোবাইল নম্বৰ, ইয়াতে আপোনাৰ মোবাইল নম্বৰটো বহুৱাই দিব। মোবাইল নম্বৰটো বহুৱাৰ পিছতে গেট অ'টিপিত ক্লিক কৰি দিব। গেট অ'টিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা অ'টিপি যাব। অ'টিপিটো কপি কৰি ইয়াতে বহুৱাই দিব। বহুৱাৰ পিছতে ইয়াতে দেখিব পাৰিছে ভিউ চাৰ্টিফিকেট, এইটোত ক্লিক কৰি দিব। ভিউ চাৰ্টিফিকেটত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাৰিছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ প্লেট চাৰ্টিফিকেট, ডেট আপোনাৰ নাম থাকিব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে এটা QR কোড আছে, এইখন চাৰ্টিফিকেট আপুনি ডাউনলোড কৰি ঘৰত ৰাখিব লাগিব। যেতিয়া আপোনাৰ ঘৰত ভেৰিফিকেশ্যন কৰিব যাব চৰকাৰৰ মানুহ, তেতিয়া আপুনি এই চাৰ্টিফিকেটখন দেখুৱাব লাগিব। আৰু ডাউনলোড কৰাৰ কাৰণে আপুনি এই তলত দেখিব পাৰিছে প্ৰিণ্ট এণ্ড ডাউনলোড চাৰ্টিফিকেট, এইটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। চ' বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো? যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।